নমস্কাৰ বন্ধু বান্ধৱী মোৰ গপ জব এলা চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজত খুব ধুনীয়া এটা চাকৰিৰ খবৰ লৈ আহিছো আৰু খবৰটো আহিছে অটল অমৃত অভিযান সোসাইটি এছামৰ ফালৰ পৰা আহিছে আৰু পোষ্ট হৈছে ক্লাইম কোঅৰ্ডিনেটৰ আৰু একাউণ্ট এছিষ্টেণ্ট। টোটেল পোষ্ট আছে 8টা আৰু এই 8টা পোষ্টত এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ কেনেকুৱা কোৱালিফিকেশ্যন লাগিব আৰু কেনেকৈ এপ্লাই কৰিব সকলোখিনি মই A to Z জনাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যাতে এই পোষ্ট দুটাত এপ্লাই কৰাত আপোনালোকৰ কোনো প্ৰব্লেম নহয়। 1 নম্বৰ পোষ্ট হৈছে ক্লাইম কোঅৰ্ডিনেটৰ। টোটেল পোষ্ট আছে 6টা আৰু এই পোষ্টত এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ইন কমাৰ্চ থাকিব লাগিব আৰু লগতে মিনিমাম 3 বছৰৰ এক্সপিৰিয়েন্স ৰিলেটেড সেক্টৰত থাকিব লাগিব। আৰু 2 নম্বৰ পোষ্ট হৈছে একাউণ্ট এছিষ্টেণ্ট। পোষ্ট আছে 2টা আৰু এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব BCom উইথ CA এণ্টাৰ আৰু MCom থাকিব লাগিব আৰু এক্সপিৰিয়েন্স লাগিব মিনিমাম 5 বছৰ ৰিলেটেড সেক্টৰৰ হ'ব লাগিব আৰু পেটো কোনো ধৰণৰ স্কেল ধৰি দিয়া নাই, সিহঁতৰ ওপৰত নিৰ্ভৰ কৰিব কিমান দিয়ে আৰু সোসাইটিৰ নৰ্মত দিয়া হৈছে। আৰু এই পোষ্টত আপোনালোকে এপ্লাই কেনেকৈ কৰিব, এই পোষ্টত এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ অনলাইন যোগে এপ্লাই কৰিব লাগিব আৰু এই পোষ্টত এপ্লাই কৰাৰ কাৰণে আপোনালোকে এই ৱেবছাইটত যাই এপ্লাই কৰিব লাগিব www.aassamin এই ৱেবছাইটত যায়ও আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু মই এপ্লাই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা যায়ও এপ্লাই কৰিব পাৰিব। এই পোষ্টকেইটাত এপ্লাই কৰাৰ কাৰণে আপোনালোকে 19 জানুৱাৰীৰ পৰা 30 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিব লাগিব। আপোনালোকক 10 দিনৰ সময় দিছে এই পোষ্টকেইটাত এপ্লাই কৰাৰ কাৰণে। আপোনালোকে এপ্লাই কৰিব, খুব ধুনীয়া পোষ্ট হয়। আৰু এই ভিডিঅ'টো চাই যদি ভাল লাগিল বা বেয়াও লাগিল কমেণ্ট কৰিব আৰু মোৰ চেনেলটোত যদি আপোনালোকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ঘণ্টাৰ বটনটো দবাই ল'ব যাতে এনেকুৱা ধৰণৰ নতুন নতুন চাকৰি খবৰবোৰ যাতে আগতীয়াকৈ পায় আৰু যাতে এপ্লাই কৰিব পাৰে। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল, ধন্যবাদ।